নমস্কাৰ বন্ধুসকলে, দেখিছে মই ৰাতি কাপোৰ চিলাবলগীয়া হৈছে। উপায় নাই আৰু কামটো কামেই আৰু ৰাতি হওক দিন হওক নিজৰ কৰিবলগীয়া দায়িত্বখিনি কৰি যাওঁ। সেয়াই আচক আৰু এখন আছিলে পজ খুৱাবলৈ, তাকে খুৱাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ মৰম আশীৰ্বাদ দি যাব। বলক ভিডিঅ'টো চাই লওক। কাটি নাচাব, আপোনালোকে সকলোৱে সম্পূৰ্ণকৈ চাব।
দেখিলে শাড়ীখন চিলোৱা হৈ গ'ল। এতিয়া শাড়ীখন জাপি থৈ দিম ধুনীয়াকৈ। আৰু আপোনালোকে মোক মৰম আশীৰ্বাদ দি যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে দেখিছে ৰাতি 11টামান বাজিবলৈ হ'ল, তথাপিতো কাম নকৰিলে নহয় বুলি দি থৈছে। যেতিয়া শাড়ীখন চিলাই লওঁ, এখন দেখিলে ধুনীয়াকৈ চিলাই দিলোঁ, 2 চাইডে চিলাই ফলচ লগাই দিলোঁ। আৰু এনেকৈ কাম কিছুমান কৰি থাকোঁ সৰু সুৰা, যিখিনি নিজৰ হাত খৰচ কিছুমান ওলাব বুলি চিন্তা কৰি, 2 টকা ওলালে নিজৰ কিবা এটা হ'ব বুলি চিন্তা কৰি ৰাতি দিন হওক কাপোৰ আহিলে চিলাই মেচিনলৈ আনি লৈছোঁ। সেইকাৰণে নিজৰ ইনকাম ৰাস্তাটো নিজেই হেৰিয়া কৰি ল'বৰ কাৰণে দেখিছে এইখন শাড়ীখন চিলোৱা ফলচ লগোৱা হৈ গ'ল। বৰ্তমান এতিয়া মই মোৰ ভিডিঅ'টো সামৰণি মাৰিম আৰু আপোনালোকে মোক সকলোৱে সহায় কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে সকলোৱে চাব আৰু কাটি নাচাব, আধাতে ৰাস্তাত থৈ নিদিব। যিহেতু মই বহুত কষ্টকৈ বনাইছোঁ আৰু বহুত চেষ্টা কৰিছোঁ ইউটিউবাৰ হ'বৰ কাৰণে, আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে ইমানখিনি আগবাঢ়িব পাৰিছোঁ। সেয়েহে মোক আপোনালোকে সকলোৱে সহায় কৰিব। ৰাস্তা ঘাটৰ দেখিলে কষ্ট কৰি আছোঁ, কি হ'ব নাজানো। শাড়ীখন চিলাই হৈ গ'ল। এতিয়া যিহেতু আপোনালোকে লাগিলে সামৰণি মাৰিলোঁ, শাড়ীখন চিলোৱা হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব। মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় ভাৰত সকলোলৈ মোৰ ফালৰ পৰা নমস্কাৰ।